জুবিন দাৰ খবৰ কেনেকুৱা এতিয়া? একদম ধুনীয়া। পূজা পাতি অলপ চিনেমা কৰি আছোঁ, চিকাৰ ৰৈ বিনালে বুলি এখন কৰি আছোঁ। চ' এইখন বেলেগ হ'ব অকণমান, বেলেগ চিকাৰখন। মই বাগানীয়া হেৰিত আছোঁতো, ডাইৰেক্ট লণ্ডন যাবগৈ বাগানীয়া ষ্টাইলত। আচ্ছা, এতিয়া জুবিন দা আপুনিতো এবাৰ পূজা নাচাই বুলি কৈছে, কৈছে মই পূজা চাই বেয়া পাওঁ এতিয়া। সৰুতে চাইছিলোঁ এতিয়া নোচোৱা হ'লোঁ। চ' অলপ দেৰি হয়, অকণমান ভিৰ হয় বেছি। মই চেল্ফিটো বেয়া পাওঁ। চেল্ফিটো বেয়া পায়? চেল্ফি কিয় বেয়া পায়? মানুহটো চেল্ফি উঠি ভাল পায়, আপুনি কিয় বেয়া পায়? মই বেয়া পাওঁ এইটো। মানে কিবা কাৰণ আছে নে এনেই বেয়া পায়? মই এনেই বেয়া পাওঁ এইটো, কাৰণ চাউন নাই, এনেই বেয়া পায়। আৰু জুবিন দা আপুনি কিবা এটা ক'লেই মানে ছ'চিয়েল মিডিয়াত ট্ৰল হৈ যায়। সেইটো কি, মই যিটো নৰ্মেলত কওঁ সেইটো মিডিয়াই ফালি দিয়ে। চ' সেইটো কৰিব নাপায়। এনে নতুন কিবা গীতৰ পৰিকল্পনা? চিনেমাক আপুনি চিকাৰ বুলি ক'লে বা ৰৈ বিনালে ক'লে? কৰি আছোঁ, গান কৰি আছোঁ লাহেকৈ। আৰু যোৱাকালি প্ৰগ্ৰাম এটা কৰি আছোঁ। চ' তেনেকুৱাই গান কৰিম আৰু মই চিনেমা বেছি ব্যস্ত। গানো কৰিম, এইটো থাকিব, চিনেমাটো থাকিব। চিনেমা থাকিব। এনে জুবিন দা আপোনাৰ কিবা মানে এক্সট্ৰা আপোনাৰ প্ৰিয় প্লেন আছে নেকি? মই এইটো বস্তু ৰিচিভ কৰিব বিচাৰোঁ, কিবা তেনেকুৱা নিৰ্দিষ্ট প্লেন আছে নেকি আপোনাৰ? নাই, তেনেকুৱা মই ভবা নাই, ভাবিম বাৰু। আছোঁ, কিছুমান ভাবিম আৰু। পাৰিব। আৰু কিছুমান আপোনাৰতো এতিয়া বহুত অনুৰাগী আছে, যিবিলাক আপোনাক বেছি ভাল পায়। হয়তো কোনো বেয়া পাব পাৰে, আপোনাৰ চাগে বেয়া পোৱা মানুহ পৃথিৱীত নাই ন? আপুনি কি ভাবে? মই নাজানো এইটো, কিছুমানে ভাল পায়, কিছুমানে আহে মোক পিঠিত আঁকি লয়, তাতো বনাই লয় ন? টিপি বনাই লয়। চ' ভাল লাগে সেইবিলাক। যিবিলাক অনুৰাগী আপোনাক বিশেষকৈ ভাল পায়, স্পেচিয়েলি ভাল পায়, আপুনি কি ক'ব তেখেতে ক'লক এই ভিডিঅ'ৰ জৰিয়তে? সেইটো মই ভাল পায়, কিছুমানৰ গান ভাল পায়, মোক আহে লগ কৰিবলৈ, সিহঁতকো ভাল পাব লাগিব মই। যিহেতু মোক ভাল পায়, মোক ভাল পাব লাগিব। চ' ভাল লাগিছে, আহে কেতিয়াবা মোৰ তালৈ। খাই বুলিতো মোৰ নাহে এতিয়া, গোটেই জংঘল হৈ গৈছে, ঘৰটো বনাব লাগিব। সেইটোৱে বঢ়িয়া।